দেৱত্তৰ ৰায়পুৰত SDRFৰ উদ্ধাৰ অভিযান আৰম্ভ 5 ঘণ্টা অভিযান চলাই মৃত্যু অৱস্থাত শিশু উদ্ধাৰ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দেৱত্তৰ ৰায়পুৰ তৃতীয় খণ্ড গাঁৱত 7 বছৰীয়া শিশু পানীত পৰি নিখোজ হয় উক্ত শিশু উদ্ধাৰত নামি পৰে SDRF বাহিনী উল্লেখযোগ্য যে যোৱাকালি টিপকাই নদীত গাঁওখনৰ আব্দুল খালেকৰ 7 বছৰীয়া পুত্ৰ ইয়াকুব আলী গা ধুবলৈ গৈ দ পানীত ডুব গৈ সন্ধানহীন হৈ পৰে স্থানীয় ৰাইজে বিচাৰি শিশুটোক উদ্ধাৰ কৰিব নোৱাৰি গৌৰীপুৰ থানাৰ আৰক্ষীক খবৰ কৰে যাৰ পৰিপ্ৰেক্ষিতত আজি গৌৰীপুৰ থানাৰ আৰক্ষী বাহিনী 1 সেকশন QAT টিম 48 বেটেলিয়ন CRPF বাহিনী আৰু SDRF বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও 5 ঘণ্টা অভিযান চলাই ৰাইজৰ সহযোগত শিশুটোক মৃত্যু অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ধুবুৰীৰ পৰা ইমৰান হুছেইনৰ ৰিপৰ্ট প্ৰতিদিন লাইভ আজি ৰাতিপুৱা খবৰ পাইছিলোঁ আপোনাৰ এই দেৱত্তৰ ৰায়পুৰ থানা সেইমতে আমি আহিছিলোঁ ইয়াত আমাৰ SDR পাৰ্টিও আছে যোৱাকালি হৈছিল যোৱাকালি আপোনাৰ 5:30 মানতে হৈছিল তাৰপিছত আমি SDR পাৰ্টি লৈ আহি বিচাৰিলোঁ আমি ৰাতিপুৱাই আহিলোঁ আঢ়ৈটামান বজাত আমি এইখন টিপকাই ব্ৰিজৰ তলত তাক বিচাৰি মৃত অৱস্থাত উদ্ধাৰ কৰা হয় ল'ৰাজনৰ বয়স 7 বছৰ হ'ব তাৰ নাম ইয়াকুব আলী দেউতাৰ নাম খালেক আলী আৰু দেৱত্তৰ ৰায়পুৰ এইটো আপোনাৰ আৰক্ষী আৰু SDRF আৰু বেলেগ কিবা নাই চবেই সহযোগ কৰিছে ল'ৰা এটা সৰু কিছু ল'ৰা এটা পানীত ডুবিছে গতিকে আমাৰ ৰাইজেও যথেষ্ট সহায় কৰিছে CRPF পাৰ্টিও আমাৰ লগত আছে আমি চেষ্টা কৰাৰ ব্ৰিজৰ তলত ল'ৰাটো মৃত অৱস্থাত পানীত